নমস্কাৰ বন্ধু বান্ধৱী, এয়া চাওক গুৱাহাটী এটা কোণাহে আৰু বাকী মানে তিনিটা কোণা বহু দেখিবই আছে হয়নে। এটা কোণাৰো মানে অকণমানহে এইখিনি। আজি গৈছিলোঁ কাৰণে আপোনালোকে এইখিনি ভিডিঅ' বনাই দেখিলোঁ, ভাল লাগিলে কাৰণে ভিডিঅ'টো অলপ কৰিলোঁ আৰু মাতটোৱে ওলোৱা নাই মানে এতিয়া ৰাতি 4টা বাজিলে, এতিয়াহে মই এডিট কৰি আছিলোঁ ভিডিঅ'টো। দোকানৰ পৰা আহিলোঁ আৰু আহি কিনে এডিট কৰি আছোঁ। এইখিনিকে আপোনালোকৰ মাজত এৰি দিওঁ বুলি ভাবিলোঁ আৰু চাব কেনেকুৱা হৈছে। ভিডিঅ'টো অপেনিং কৰিলোঁ মানে ভিডিঅ'টো আৰম্ভ কৰা গৈছিলে মালিগাঁও অভাৰব্ৰিজৰ তলৰ পৰা আপটো তোমাৰ একদম ভৰলুলৈকে। বাকী কৰা নাই এইখিনিতে আৰু ইমানখিনি আৰু চবেইতো জানে শুনে, তথাপিও আৰু ভাল লাগিলে। গাড়ী চলাই আছিলোঁ, মাইনাক কৰিব দিলোঁ, তাইও কৰিলে আৰু কৰিব দিয়া বুলি নাই, তাইৰ লগত থকাৰ কাৰণে নিজে ভিডিঅ'খিনি কৰিলে আৰু এতিয়া আৰু মোবাইলত খাচি ৰাখিলে কি হ'ব, আপোনালোককো দেখাওঁ বুলি দেখাই দিলোঁ। এতিয়া চাব আপোনালোকে, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। কথাখিনি কোৱাত হয়তো অলপ হেৰি হৈছে, কিন্তু ৰাতি আৰু ইমান আটাবাৰীটো কথা ক'ব মন নাযায় ন, ফুচফুচাই কথা ক'ব লগা হৈছে, সেইটো কাৰণে ফুচফুচাই কথা কৈছোঁ। তাতে ক'ৰবাত ওলাবও পাৰে, মাতটো নোলাবও পাৰে, মাতটো বেয়া নাপাব দেই।